বহু দিনৰ মূৰত আকৌ এফালে যাবলৈ ওলাইছোঁ। আহি টিয়কত ৰখিলোহি, ছুপাৰৰ বাবে ৰখি আছোঁ টিয়কত। আৰু ছুপাৰখন অহাত পলম হৈছে অলপ, 20 মিনিটমান ৰখা হ'ল, এতিয়ালৈকে আহি পোৱাহি নাই। আৰু এয়া হৈছে টিয়ক, আমাৰ টিয়কখন ধুনীয়াকৈ পেলাইছে আৰু ধুনীয়াকৈ ভাল আগতকৈ যাবলৈ এতিয়া সুবিধা হ'ল। ধুনীয়াকৈ ৰাস্তাটো ভাল হ'ল আৰু ইয়াত উঠি ল'লোঁ গাড়ীত, ধুনীয়াকৈ বহি ল'লোঁ জেগাত। আৰু এতিয়া গৈ আছোঁ। চাওকচোন বাৰু কি ধুনীয়া বনাই পেলাইছে, ৰাস্তাবোৰ ভাল লাগিছে সঁচাকৈ। আগৰ দিনবোৰ কেনেকুৱা আছিল, আগৰ দিনত তো ৰাস্তাবোৰ খুব বেয়া আছিল, গুৱাহাটী যাবৰ কাৰণে ভাবিবলগীয়া হয় ছুপাৰেদি। আৰু বৰ্তমান এতিয়াতো গুৱাহাটী যাবৰ বাবে বহুত সহজ হৈ পৰিল, টাইমো বেছি নালাগে, সোনকালে গুৱাহাটী পোৱা যায়। আৰু বিশেষকৈ যিসকল পেচেণ্ট থাকে, বেমাৰী থাকে বা ৰোগী থাকে, তেওঁলোকক নিবৰ বাবে বহুতো ভাল হৈছে। নহ'লেতো আগৰ দিনত যি ৰাস্তা হোৱা হ'লে দিগদাৰ আছিলে নিবৰ বাবে। আৰু এয়া কাজিৰঙাৰ মাজে গৈ আছোঁ এতিয়া। সঁচাকৈ কাজিৰঙাখন বৰ ধুনীয়া। আৰু কাজিৰঙাৰ বুঢ়া পাহাৰটোৱে সঁচাকৈ বহুত সুন্দৰ কৰি পেলাইছিল। আৰু আহি ইয়াত জখলাবন্ধা পালোহি। আৰু জখলাবন্ধাতে সকলো গাড়ী আহি ইয়াতে ৰয়হি, যিমান গুৱাহাটীৰ পৰা হওক, তিনিচুকীয়াৰ পৰা হওক, সকলো আহি পিনি জখলাবন্ধাতে ৰয়। আৰু ইয়াতে সকলোৱে খোৱা বোৱা কৰে, আমিও ইয়াতে ৰখি পিনি খোৱা বোৱা কৰিলোঁ। আৰু সঁচাকৈ জখলাবন্ধা মানে আমাৰ অহা যোৱা কৰাৰ আৰোহীৰ কাৰণে ভাল আৰু জেগাত খোৱা বোৱাৰ কাৰণে। আৰু পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এয়া বুঢ়া পাহাৰ, সঁচাকৈ বুঢ়া পাহাৰ নজৰা বহুত ভাল। আৰু গৈ আছোঁ কাজিৰঙাৰ মাজে চাই থাককচোন বাৰু ভিডিঅ'টো। সঁচাকৈ বহুত দিনৰ মূৰত ভ্ৰমণ কৰিছোঁ এনেদৰে। আৰু আহি ল'লোঁ কেবিনলৈ, আৰু কেবিনত বহি কিন্তু বৰ ভাল লাগে। গাড়ীৰ কেবিনৰ পৰা এতিয়া ভিডিঅ'বোৰ কৰি আছোঁ আপোনালোকক দেখুৱাবৰ বাবে। কেবিনতে বহি ল'লোঁ, ভালেমান 2 ঘণ্টামান বহিলোঁ কেবিনত, বহি পিনি ভিডিঅ'বোৰ কৰি আছোঁ। ড্ৰাইভাৰজনৰ লগত কথা পাতিছোঁ। আৰু আহি মই জেগা পাই গ'লোহি। আৰু ইয়াতে নামি দিলোঁ, হাইৱে কিনাৰতে নামি দিলোঁ। আৰু ইয়াৰ পৰা আহি পিনি মোক নিবলৈ আহিব। আৰু অনুষ্ঠানৰ কাৰণে গৈ আছিলোঁ, প্ৰগ্ৰেমৰ কাৰণে, যিহেতু নগাঁৱত প্ৰগ্ৰেম আছিলে। নগাঁৱত নামি দিলোঁ, ঘাঁহি বুলি কয় জেগাটুকি। ইয়াৰ পৰাই মোক আৰু নিবলৈ আহিব, বিতুতাই আহি নি আৰু ৰাতিটো আৰু প্ৰগ্ৰেম কৰি পিছদিনাখন আকৌ ঘৰমুৱা হ'ম। আৰু সেয়াই আৰু শ্বৰ্ট ভিডিঅ' দি আগবঢ়ালোঁ আপোনালোকক। কেনেকুৱা পালে জনাবচোন। থেংক ইউ।